ভণ্টি নামটো নাই দেই। হেল্ল' ভণ্টি ভালে আছা? হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানুহ ব্লগছ। তো এতিয়া আমি গৈ আছোঁ ছায়েন্স মিউজিয়াম। পুৰা একদম আমাৰ দাদাই ৰিক্সা চলাই আছে। এতিয়া গৈ আছোঁ আৰু বহুত দিন পিছত ৰিক্সাত। এই ৰিক্সাত বহুত দিন পিছত উঠিছোঁ। আৰু গুৱাহাটীৰ ৰিক্সাবিলাকত জানেনে আপোনালোকে মটৰ লগাই দিয়ে। দাদা আপুনি কিয় মটৰ লগোৱা নাই? হা দাদা পইচা নাই? আচ্ছা, পইচা জমা কৰি লগাব এখন মটৰ নেকি? আদাবাৰে 15 বজাত যাব নেকি? আহক আহক আহক, 20 টকা 20 টকা। চাওক পুৰা বাছেদি যাম। আহোঁতে বাছেদি আহিম মানে। আৰু এতিয়া গৈ আছোঁ ৰিক্সাত। মানে বহুত দিন ৰিক্সাত উঠা নাই। এই ৰিক্সাত মানে কোকৰাঝাৰত থাকাতে উঠোঁ, কিন্তু ইয়াতে উঠা নাই। অঁ আংকেল যাব নেকি? উঠক দাদা, আপুনি যাব? নাযায়। এইটো হ'ল গুৱাহাটীৰ ৰাস্তা, পুৰা ভিৰ হৈ থাকে এনি টাইম। এই দাদা ৰ'ব, এই যাব দি দে। চাওক পুৰা প্ৰ' ড্ৰাইভাৰ আছে ইয়াতে। আৰু আমাৰ দাদাই পুৰা প্ৰ' ড্ৰাইভাৰ, পুৰা কাটি কুটি মেলি গৈ আছে। চাওক এইফালে বাছত মানুহে নাইচোন বে। চাওক গুৱাহাটীত এইবিলাক দোকান চোকান আছে, এইবিলাক দেখিছে পেন চেন, এইবিলাক বহুত বস্তু ভেৰাইটিজ বস্তু পায়। আৰু এইটো হ'ল বেলতলা বজাৰ। আৰু চাওক নিউজ লাইভ গৈ আছে আমাৰ আগে আগে। এইটো আৰু গুৱাহাটীত মাস্ক পিন্ধাটো বহুত জৰুৰী, কাৰণ ক'ভিড আহি আছে বুলি শুনিছোঁ। আৰু দেখিছে এইফালে দোকান চোকান, দাদাই পুৰা ছাতি লৈ। দাদা গৰম লাগিছে নেকি? চাওক এইফালে ফল মূলৰ দোকান। মানে আজি পুৰা মানে বেলতলাখন পুৰা দেখাই আছোঁ। আৰু এইফালে দেখিছে পুৰা কমলা দেখিছে। আৰু পুৰা মানুহ বজাৰ কৰি আছে। আৰু এতিয়া পুৰা আজি পুৰা বজাৰ বাৰ নেকি? আজি বৃহস্পতিবাৰ নেকি? অঁ হয়, আজি বৃহস্পতিবাৰ। এতিয়া মানে বৃহস্পতিবাৰ ৰবিবাৰে পুৰা হাট বজাৰ বহে মানে। চাওক না পুৰা দোকান, বাপৰে গোটেই ঠাণ্ডাৰ কাপোৰবিলাক আহিছে। আৰু দোস্ত ইয়াতে এটা মেইন কথা জানেনে? ইয়াতে মানে বজাৰ ৰাতিপুৱাই আহে 5টা-6টা মানত, মানে বস্তুবিলাক থৈ যায়। আৰু ৰাতি কেতিয়ালৈকে আহে? ৰাতি পুৰা 3টা 10টা 11টা 12টালৈকে দোকান থাকে ইয়াতে, মানে শেষ নোহোৱালৈকে মানে দোকানবিলাক থাকেই। তো দোস্ত চাওক, এই দাদাই মোক ৰিক্সাখন চলাব দিছে। দাদা পুৰা একদম থেংক ইউ। আৰু ৰিক্সাখন চলাম আৰু ইলেক্ট্ৰিক ৰিক্সা। চাওক বঢ়িয়া লাগিছে ৰিক্সাখন। দেখিছে ৰিক্সা চলাই আছোঁ। দেয়া ৰিক্সা চলাই মানে পইচা উঠাব লাগিব। এই লগাই দিওঁ নেকি? চাওক এইটো হ'ল এক্সিলেটাৰ হয়, দেখিছে। আৰু এইফালে ব্ৰেক। ফুল পাৰ্মিশ্যনত সোমাই গৈছোঁ ভিতৰত। তো মাস্ক সোমাই আছে না। তো দেখিছে এইটো হ'ল ছায়েন্স মিউজিয়াম, দেখিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। এইটো গুৱাহাটীতে আছে, কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত। তো ফুল পাৰ্মিশ্যন লৈ লৈছোঁ ভিডিঅ'ৰ কাৰণে। দাদাই ফোন কৰি সুধিছে, দাদাক পুৰা থেংক ইউ। ফাইটাৰ প্লেন য়েছ। আৰু চাওক এইটো পুৰা ষ্ট্ৰাকচাৰটো বঢ়িয়াকৈ বনাইছে। আৰু এতিয়া আমি মানে এণ্টাৰ কৰি আছোঁ, মানে মেইন ভিতৰত এণ্ট্ৰি কৰি আছোঁ। এইটো হ'ল জেভলিন, এইটো মানে এথলেটিক হয়। এইটো কিবা ঘূৰাব লাগে, চাওক ঘূৰাই আছোঁ মানে আমি। এইটো মানে ভিডিঅ' স্পিনাৰ হয়, পিছফালে আছে ভিডিঅ' স্পিনাৰ। এতিয়া আমি এইটো ঘূৰাই আছোঁ। চাওক এই মোৰ লগত ই আহিছে আজি, ই পুৰা ঘূৰাই আছে। ঘূৰা এই চাওক পুৰা স্পীডত কৰি আছে, দেখিছে। এই জল্দি মাৰ দেয়া। চাওক এইটো এইটো যেতিয়া আমি ঘূৰাম ন, ইও মানে পুৰা স্পীডত গৈ আছে, দেখিছে। হাতখন দিলে মানে এনেকৈ পুৰা পানী হৈ যায়। আৰু এইটো কি আহিছে? এইটো কি হয়? মানে যঁতৰ হয়। চাওক এই মহাত্মা গান্ধী যে যঁতৰ চলাইছিল যে, চাওক এই তামাক গান্ধীজিকে 3 বান্দৰ হয়। গান্ধীজিকে 3 বান্দৰ দেখা। এই চাওক গান্ধীজি 3টা বান্দৰ। এই চাওক এতিয়া মই আপোনালোকক দেখাইছোঁ গান্ধীজি 3টা বান্দৰটো। চাওক এনেকুৱা হয়, দেখিছে। বুঢ়া মাত দেখো বুঢ়া মাত শুনো, এই যে স্পিক ন' ইভিল, দেখিছে। এই চাওক দেখাই আছে বুঢ়া মাত কহো বুঢ়া মাত দেখো। আৰু এইটো হ'ল বুঢ়া মাত শুনো। ঘূৰিয়া এইটো বুঢ়া মাত শুনো, হেয়াৰ ন' ইভিল। আৰু এইটো হ'ল বুঢ়া মাত দেখো। চাওক চাই লওক, দেখিছে। এইটো হ'ল বুঢ়া মাত চি ন' ইভিল। তো আপোনালোকৰ এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। কাৰণ 30 টকা 60 টকা খৰচ কৰি আহিছোঁ তো। আৰু ভিডিঅ'টো যদি বেয়া লাগে ডিছলাইক কৰিব। আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ চেনেলটো। এনে চাই কিনে নাযাব। আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকে যিমান কমেণ্ট কৰে ইউটিউবে মোৰ ভিডিঅ' ইমান মানে বেলেগৰ পঠায় মানে। তো দোস্ত চাওক, এতিয়া আমি চিলড্ৰেন কৰ্নাৰত আহি পাইছোঁ।
দেখিছে ইয়াতে এইটো হ'ল বাচ্চাৰ কাৰণে ই মানে বাচ্চাই মানে কি ক'ম বাচ্চা নাই তাতে গৈছে ঐ চাহ ইয়াতে কি লিখা আছে 8 বছৰৰ বাচ্চা নেকি ওলে চাওক ইয়াতে অকল 8 বছৰৰ বাচ্চাৰ কাৰণে আৰু এইটো কিবা হয় বাইকৰ কাৰণে ভণ্টি তোমাৰ নাম কি হেল্ল' তোমাৰ নাম কি নাম নাই আৰু চাওক ডাইন'ছৰ দেখিছে মানে এতিয়া এইটো আমি য'তে যাম মানে কেনেকৈ দেখাব মানে দূৰত গ'লে ভালকৈ দেখাব আমাৰ এইটো হলোগ্ৰাম হয় দেখিছে এইটো পেপাৰ প্লেন ষ্টাৰ্ট বাহ কি বেলুন চেলুন আহি গৈছোঁ আৰু চাওক কিবাও আছে অ' ভাই এইটো 8 বছৰৰ বাচ্চাৰ কাৰণে হয় বে মানে তুমি ক'ৰ পৰা আহিছা গুৱাহাটী তোমাৰ নাম কি হা কি নাম এইটো হ'ল বল অন ৱাটাৰ চাওক ইয়াতে বলত মানে পানীবিলাক আছে দেখিছে আৰু এইটো কিবা হয় এইটো এনাৰফ চেছ আৰু দেখিছে ইয়াতে কি কি আছে বাপৰে বাপ এইটো হ'ল চায়েন্সৰ দোকান এই যে যাদুকৰী মানুহবিলাকত যে আছে থাকে যে লাজ এনেকা সেই দেখিছে চাওক ইনক্ৰেডিবল মেকানিক্স এইটো কি কয় বে অবিশ্বাস্য যন্ত্ৰ এইটো আমি 7ত পাইছিলোঁ 7ত আমাক আঁকিবও দিছিলে এই বস্তু চাব হা চৰাইটো উৰিব এই চাওক পাংখাবিলাক চাব আপোনালোকে পাংখাবিলাক ন'টিছ কৰিব উৰি আছে দেখিছে মই এটা এনাউন্সমেণ্ট কৰিব গৈ আছোঁ আপোনালোকে ভালকৈ শুনিব দেখিছে মানে পূৰা ইক' হৈ যায় মানে চাউণ্ডটো ইক' হয় এতিয়া চাওক আমি ফান চায়েন্সত সোমাইছোঁ মানে সোমাম আৰু এণ্টাৰ কৰিম দেখিছে এইটো কি হয় চাওক এইটো মানে বাঘ চাঘবিলাক আছে দৌৰি আছে আপোনালোকে দেখা পাইছেনে নাই নিশ্চয় দেখা পাইছে চাওক এইটো দেখিছে ইয়াৰ পৰা চাওক আৰু এইটো কিবা হয় কি হয় কণী নেকি তাৰপিছত ঘূৰ্গন কণী এইটো কণীটো ঘূৰি থাকে মানে চাওক এতিয়া ঘূৰিছে দেখিছে কণীটো ঘূৰি আহে মানে ইয়াতে মানে বলটো উপঙি থাকে এইটো হ'ল উপঙি থকা বল চাব হা এই চাওক বলটো ওপৰত উঠি আছে দেখিছে দিছ ইজ চায়েন্স আৰু চাওক চুইচটো টিপি থাকিব লাগে আৰু এইটো ওপৰত উঠাব লাগে আৰু দেখিছে বলটো অলপ আগত চিটকি গৈছিল মই এতিয়া গছত বহিম গজালটোৰ ভিতৰত সোমাই নগ'লে চাওক এইটো দেখিছে পূৰা গজাল ভাই চাপ তো এতিয়া ভগৱানৰ প্ৰাৰ্থনা লৈ বহি আছোঁ এতিয়া ভিতৰত বহি এটা যায় কিন্তু হাতেদি চোৱা নাযায় দেখিছে এইবিলাকতো বহা যায় ইয়াতে বহিব পাৰে বস্তু চাওক ইয়াতে ভিতৰদি সোমাই যাম মই মোৰটো তো আপোনালোকে আগৰ পৰা চাওক তো ইয়াৰ পৰা শিকোঁ তো মই ইয়াৰ এইফালেদি আহিম আপোনালোকে চাওক চাওক মানুহ লগে খানা বনি গ'ল তো ফাইনেলি আহি গ'লোঁ আৰু ইয়াৰ ভিতৰৰ পৰা আৰু দোস্ত মই আপোনালোক যোনটো বস্তু দেখাব গৈ আছোঁ সেইটো বস্তু চালে আপোনালোকে পাগল হৈ যাব এই চাওক দেখিছে পুৱা এই চাওক অসীম গভীৰ নাদ চাওক তলৈ চাওক নদীৰ গভীৰতাৰ মাজত বহুত দূৰলৈ যায় লগা যায়নে নাই নাদৰ বেৰখন এইটো পঢ়ি ল'ব আপোনালোকে তো দেখিছে চাওক এই চাওক দেখিছে ভাই চাওক দেখিছে পুৱাৰ নিচিনা লাগে একদম শেষে নাপায় মানে চাই থাকিলেও চাওক মই মানে এনেকৈ থাকিম তো এইফালে চাব লাইটটো অট'মেটিক অফ হৈ যাব এনেকৈ চাবতে পূৰা লাইটটো পূৰা গৰম কৰি আছে আৰু ইয়াতে এনেকৈ তো দেখিছে চাওক মই এনেকৈ আছিলোঁ দেখিছে চাওক মোৰ মানে কিবা স্থিৰ চাহটো এনেকৈ আহি গৈছে আৰু আগফালে আহিব নেকি দেখিছে লাইটটো পূৰা বন্ধ হৈ যায় চুইচটো টিপিলে অট'মেটিক অফ হৈ যায় অন হৈ যায় মানে চাওক দেখিছে এইটো হাতুৰা মানে হাতুৰা নহয় কিবা এটা আছে জানো লোহা টাইপৰ দেখিছে আৱাজটো দেখিছে মানে এনেকৈ মাৰি দিলে পূৰা আৱাজ হৈ যায় আৰু দেখিছে আৰু মানে আৰু আমি যিটো গলেদি আৱাজ কৰোঁ সেইটো ইয়াতে হৈ আছে চাব এই চাওক বাহ মানে দোস্ত
এতিয়া আমি ভুলভুলিত সোমাইছোঁ মানে ভুলভুলিত কেনেকৈ বা সোমাই মানে ওলাই কেনেকৈ বা গুগল মেপ অন কৰিব লাগিব ইয়াতে লাইট চাইট নাই নেকি অ' ভাই ওলাম কেনেকৈ চাওক পুৰা ভুলভুলিত সোমাইছোঁ বহুত কেইজন মানুহ আছে এই বে ৰাস্তা বন্ধু বে এই ভাই এইফালে নাই নেকি সি সোমাই গৈছোঁ ঐ ওলাবি কেনেকৈ ইফালে হা ই জানে মানে এক্সপাৰ্ট সেইকাৰণে ইয়াক মই লৈ আহিছোঁ ই চাওক চাওক ভুলভুলিয়াত সোমাই আহিছোঁ ফাইনেলি ওলাই আহিলোঁ দিছ ইজ এক্সপাৰ্টক লৈ আহিছোঁ না মই চাওক দোস্ত এইটো হ'ল কনভেক্স মিৰৰ দেখিছে মানে পূৰা ৱাইড এংগেল লেন্স যেনেকুৱা থাকে সেইটো হ'ল এতিয়া আমি বাহিৰত ওলাই আহিলোঁ বাহিৰত পাৰ্কখন দেখাব কিন্তু চাওক আপোনালোকক যোনটো বস্তু দেখাব আছোঁ মই দূৰৰ পৰা দেখিলে আপুনি ভাবিব পানীটো বহুত স্পীডত পৰি আছে কিন্তু পানীটো স্পীডত পৰা নাই পাইপেদি পৰি আছে চাওক টেপটো দেখিছেনে আপোনালোকে দূৰৰ পৰা দেখি চাবচোন একদম মানে পানীবিলাক স্পীডত ওলাই আছে ইয়াতে মাছো আছে মাছ আছে নেকি হা টৰ্টইজো আছে ক'ত আছে তো ইয়াতে ৰেবিটো আছে আৰু পূৰা একদম এৰিয়াটো মোক একদম বঢ়িয়া লাগিছে ইয়াতে এখন ঘৰ বনাই নলো নেকি বঢ়িয়া লাগে আৰু ইয়াতে পূৰা নেচাৰটো মোক বঢ়িয়া লাগিছে চাওক అలాగే পূৰা গ্ৰীনাৰী দেখিছে পূৰা গছ থছ আছে এইফালে চৰাই চিৰিকটি ৰেবিটো আছে আপোনালোকক ৰেবিট দেখাই আছোঁ আৰু দেখিছে এইটো কিবা হয় গম নাপাওঁ ভালকৈ এইবোৰ কিহৰ বলে প্লাষ্টিকৰ নেকি চাওক এইটো ইয়াতে পেলাই দিলে ডাইৰেক্ট সেইফালে গৈ পাব পিঠ ৰ'ব ৰেবিট দেখাই আছোঁ হেল্ল' ব্ৰাদাৰ कैसे हो आप सब हेलो আমি একুৱাৰিয়ামত সোমাইছোঁ মানে মাছৰ ঠাই আপোনালোকে চাব নেকি এইটো চাওক মাছ দেখিছে ইমান ডাঙৰ ডাঙৰ মানে এই মাছ তুমি ভানি আছা চাওক বে মাছবিলাক চাওক কি বঢ়িয়া লাগিছে আৰু ইয়াতে এটাই মাছ আছে অ' ব্ৰাদাৰ ফ্ৰম ডিফাৰেণ্ট মাদাৰ আৰু এইটো হ'ল কুইজ নোৱাৰোঁ দেই এইবিলাক কি মাছ এই হ'ল টাইগাৰ শ্বাৰ্ক বাঘ হাংগাৰ ফিছ চাওক বে মাছবিলাক ইয়াতে এটাই মাছ আছে এইটো কি মাছ বা ডিছকাছ দুটা আছে চাওক মানে তিনিটা আছে মানে সিহঁতে ডিছকাছ মানে আলোচনা কৰে আৰু কাৰ লগত কোনে বিয়া পাতিব ইয়াতে মাছটোৱে নাইচোন বে ইয়াতে মাছ নাই আৰু মাছ আছে আপোনালোকক দেখাই আছোঁ আৰু মাছবিলাক চাই কেনেকৈ লাগিছে জনাব ইয়াতে মাছ আছে মাছবিলাক বঢ়িয়া লাগিছে হেল্ল' ব্ৰাদাৰ হেল্ল' চাওক পূৰা বঢ়িয়া মাছ আৰু ইয়াতে তিনিটা মাছ আছে এই মৰছে বে ই মৰছে অ' নাই মৰা জিন্দা আছে হেল্ল' ভণ্টি হেল্ল' ভণ্টি কি খবৰ এইটো কি মাছ হে চাওক এইটো বহুত ডাঙৰ মাছ অ' ভাই মাছবিলাক কিন্তু তামাম লাগিছে মাছবিলাক ইয়াতে নাই মাছ আৰু এইটো কি মাছ পেৰট ফিছ দেখিছে অ' এইটো কি মাছ অ' মাছৰ নামটো নাই হেল্ল' তোমাৰ নামটো কি আছিল ভণ্টি অঁ নামটো নাই দেই হেল্ল' ভণ্টি ভালে আছা এইটো কি মাছ চিকলা অ' এইটো চিতল মাছ চিতল মাছ আপোনালোকে যদি বজাৰত নাপায় ইয়াৰ পৰা লৈ যাব হেল্ল' চিতল মাছ আহে নেকি তোমাক যদি চিতল মাছ নাপায় আপোনালোকে বজাৰত ইয়াক লৈ যাব তোক লৈ যাম দেই আৰু এই বহুত কিবা কিবি খাই দে দেচোন একো খোৱা যোৱা নাই এইটো কি মাছ আফ্ৰিকান ফিছ অ' মানে কান্দুলি মাছ যে আছে বজাৰত যে বিক্ৰী হয় ইয়াৰ ইংলিছ নামটো হ'ল মানে চাইণ্টিফিক নেমটো হ'ল কান্দুলি মাছ চাওক দিছ ইজ কান্দুলি মাছ কান্দুলি মাছতো ৰহস্য বাপৰে বাপ অ' হেল্ল'